নমস্কাৰ জন্মদিনৰ শুভেচ্ছা দিবলৈ আহিলোঁ মানে শুভেচ্ছা দিয়াটো দৰকাৰী কিয় কাৰণ ৰিজন কিয় আছে আমাৰ গণতন্ত্ৰ দিৱস এদিন স্বাধীনতা দিৱস এদিন তাৰপিছত গান্ধী জয়ন্তী এদিন আনকি আমাৰ ভগৱান শ্ৰীকৃষ্ণৰ জন্মদিন জন্মাষ্টমীও এদিনে কিন্তু আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ জন্মদিন আমাৰ 20 দিন ধৰি উদযাপন কৰিব আমাৰ ৰাজ্যিক বিজেপি কিহৰ কাৰণে তাতে ক'বলগীয়া একো নাই একচুৱেলি তাতে কিনো কম কিন্তু ক'বলগীয়া ক'ত আছে আৰু কিয় আছে যুক্তি সহকাৰে কম এনেই নকওঁ ঠিক আছে এই মুকেশ আম্বানীৰ যেতিয়া জীয়েকৰ বিয়া হৈছিলে তাতে 90 কৰোৰ টকাৰ অকল বিয়াৰ ড্ৰেছযোৰে পিন্ধিছিলে জীয়েকে মানে জীয়েকক ঠিক আছে তো আমাৰ তাতে ক'বলগীয়া একো নাছিলে কাৰণ সেইটো হ'ল নিজৰ টকা 90 কৰোৰ কি 900 কৰোৰ টকাৰ দি বিয়া পাতক 900 কৰোৰ টকাৰ অকল ড্ৰেছ পিন্ধক 9000 কৰোৰৰ পিন্ধক আমাৰ ক'বলগীয়া একো নাই কিন্তু ইয়াতে আমাৰ ক'বলগীয়া কি আছে আপোনালোকে যে 20 দিন ধৰি যে উদযাপন কৰাৰ কিছুমান কাৰ্যসূচী লৈছে ঠিক আছে কাৰ্যসূচীবোৰত যেনেকৈ 42 লাখ আপোনালোকে চাকি জ্বলাব 10 লাখ আপোনালোকে কিবা কাৰ্ড ছপাব সেইবোৰ যে কৰিব আপোনালোকে যে এই প্ৰচাৰৰ নামত যে ধৰি লওক কোনোবাই অলিম্পিকত গ'লে আপোনালোকৰ নিজৰ ফটো দি আপোনালোকে প্ৰচাৰ কৰে তাৰপিছত আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ ভেকচিনৰ যিটো চাৰ্টিফিকেট তাতেও নিজৰ যে ফটোবোৰ দিয়ে এইবোৰ যে প্ৰচাৰত যে আপোনালোকে যে টকাবোৰ মানে ব্যয় যে কৰে সেই টকাবোৰ ক'ৰ পৰা আহে আপোনালোকৰ পৈতৃক সম্পত্তিটো নহয় পৈতৃক সম্পত্তি নহয় সেই টকাবোৰ আহে ক'ৰ পৰা সেই টকাবোৰ আমাৰ হয় সেই টকাবোৰ আমি টেক্স দি আছোঁ সেই টকাবোৰ আমাৰ হয় আপোনালোকৰ পৈতৃক সম্পত্তি নহয় সেইকাৰণে আমাৰ ক'বলগীয়া আছে কাৰণ মুকেশ আম্বানীৰ জীয়েকে 90 কৰোৰ টকীয়া ড্ৰেছ পিন্ধোতে আমাৰ ক'বলগীয়া নাছিলে এতিয়া আপোনালোকে যে 20 দিনৰ কাৰ্যসূচী লৈছে তাতে যিমান খৰচ হ'ব সেই টকাবোৰ ক'ৰ পৰা আহিব আপোনালোকৰ পৈতৃক সম্পত্তি নেকি আপোনালোকৰ পকেটৰ পৰা দিব সেই টকাবোৰতো আমাৰ হয় আমি মূল্য বৃদ্ধিকে মৰি আছোঁ আপোনালোকে এইবিলাকে নিজৰ চখবিলাক পূৰা কৰি আছে তাৰমানে আপোনালোকে নিজকে ৰজা বুলিয়ে ভাবে নে ভগৱান বুলিয়ে ভাবা কৰিছে ধৰিব পৰা নাই কি হিচাপত কি যুক্তিত আপোনালোকে 20 দিন মানে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কোনখন দেশত কোনখন ৰাজ্যত কোনখন ৰাষ্ট্ৰত মানে তাৰে যিটো জনপ্ৰতিনিধি হয় জনপ্ৰতিনিধিৰ জন্মদিন 20 দিন 25 দিন বা এক মাহলৈকে উদযাপন কৰে আপোনাক মোৰ ক'বলগীয়া একো নাথাকিলে যদি আপোনালোকে মানে নিজৰ টকা দি এক মাহ কিয় 10 দিন কিয় আপোনালোকে এক বছৰ কৰক তাতে ক'বলগীয়া একো নাই কিন্তু এতিয়া এই যে মানে ৰিচেণ্টলি দুমাহৰ ভিতৰত যে চিলিণ্ডাৰৰ দামটো 25 টকাকৈ 3বাৰ বাঢ়িল কিবা বাঢ়িল একচুৱেলি প্ৰধানমন্ত্ৰী তাৰমানে আপোনালোকে বিশ্বগুৰু বুলি কয় ঠিক আছে বিশ্বগুৰু বুলি আপোনালোকে কয় কিন্তু মোৰ মতে বিশ্বগুৰু আমি নাভাবোঁ কিয় জানে মানে নলাৰ পৰা ওলোৱা গেছটো দি আমিতো হেৰি বনাই খাব নোৱাৰোঁ ন ভাত বনাই খাব নোৱাৰোঁ আমাকতো অৰিজিনেল যিটো ৰন্ধন গেছ হয় সেইটোহে লাগিব তো আপোনালোকে সেইবোৰৰ দামটো বঢ়াই থাকিব এইপিনে আপোনালোকে 20 দিন কাৰ্যসূচী ল'ব মানে জন্মদিন উপলক্ষে কি যুক্তিত আপোনালোকে লৈছে এই টকাবোৰ আপোনালোকৰ পকেটৰ পৰা দিব নে আপোনালোকৰ পৈতৃক সম্পত্তি আমাৰ পৰাহে ল'ব এই টেক্সৰ নামত যে ইমান টকা লৈ আছে আৰু ৰিচেণ্টলি কেইদিনমান আগত যে নিউজত ফালি আছিলে নিউজত দি আছিলে যে ৰাজকোষত ধন নোহোৱা হৈছে অসমৰ ৰাজকোষত ধন নোহোৱা হৈছে 600 কোটি টকা আৰু ধাৰ ল'বলগীয়া হৈছে ঋণ ল'ব 600 কোটি টকা আৰু তো সেই যে ৰাজকোষত যে ধনে নাই আপোনালোকে যে ঋণ লৈ চলিব লগা হৈছে আপোনালোকে মাইক্ৰ' ফাইনেন্স মাফ কৰাৰ পৰা কিবা কৰি কেনে এইপিনে যিমান আঁচনিৰ ওপৰত আঁচনি ফ্ৰী টকা কিবা টকা অমুকটো তমুকটো অকল ভাষণৰ ওপৰত ভাষণ প্ৰচাৰৰ ওপৰত প্ৰচাৰ এই টকাবোৰ ক'ৰ পৰা আহিছে আমিতো ৰাতিপুৱা উঠাৰ পৰা ৰাতি হোৱালৈকে টেক্সৰ ওপৰত টেক্স দি আছোঁ আমিতো প্ৰত্যেকটো হেৰিতে আপোনালোকক টেক্স দি আছোঁ জৰিমনা দি আছোঁ কিবা দি আছোঁ কোনটো ক্ষেত্ৰত আপোনালোকে আমাৰ পৰা পইচা লোৱা নাই আৰু আপোনালোকে 20 দিন ধৰি জন্মদিন কাৰ্যসূচী পাতিছে তো সেই টকাবোৰ ক'ৰ পৰা আহিব সেই টকাবোৰ আমাৰ হয় আৰু গণতান্ত্ৰিক দেশ এখনত আপোনালোকে আমাক সোধক আমাক ৰাইজক সোধক বোলে আমি এনেকুৱা কৰিম বুলি ভাবিছোঁ আমি কৰিম নেকি আপোনালোকে নিজৰ ইচ্ছা যি ইচ্ছা সেই কৰিব নোৱাৰে নহয় ৰাজতন্ত্ৰ চলি থকা নাই এইটো গণতন্ত্ৰ হয় আপোনালোকে ৰজা নহয় জনপ্ৰতিনিধি হয় আৰু নিজকে ভগৱান হিচাপে ভাবি নল'ব কাৰণ 20 দিন কিহৰ কাৰণে জন্মাষ্টমী আমি এদিন পাতোঁ 20 দিন কিহৰ কাৰ্যসূচীহে কিহৰ 42 লাখ চাকি কিহৰ কোন হয় প্ৰধানমন্ত্ৰী হয় সন্মানীয় প্ৰধানমন্ত্ৰী হয় বুজি পাইছোঁ কিন্তু জনপ্ৰতিনিধি হয় এণ্ড অফ দ্য ডে যিমানে যি নহওক জনপ্ৰতিনিধি হয় তো জনপ্ৰতিনিধি মানে কি বুজি পায়নে আপোনালোকে আমি ভোট দি আমি ইলেক্ট কৰি উঠাইছোঁ তেখেতে দেশ চলাব তেখেতৰ মূৰত বহুত দায়িত্ব আছে বুজি পাইছোঁ আমি সন্মান কৰোঁ মনৰ পৰা সন্মান কৰিব লাগে সকলোৱে কিন্তু এই যে মূল্য বৃদ্ধি কৰি আমি চিঞৰি আছোঁ আমি যে দামত আমি মৰি আছোঁ চব বস্তু যে আপোনালোকে জৰিমনাৰ ওপৰত জৰিমনা লগাই আছে আপোনালোকে ইলেকশ্যনৰ ৰেলী পাতিব পাৰে কিন্তু বিহু আমি পাতিব নোৱাৰোঁ সেইবিলাক যে ক'ভিডৰ নিয়ম নীতি আছে সেইবিলাকৰ পিছত আপোনালোকে আকৌ আশীৰ্বাদ যাত্ৰা কৰিব পাৰে কিবা পাৰে আপোনালোকৰ এজন মন্ত্ৰীয়ে আহি কেনে কাৰ্ফিউ ভংগ কৰি দাড়ি চুলি কাটি যায় ৰাতি 11টা বজাত এজনে আহি কেনে কাৰ্ফিউ ভংগ কৰি মানে ক'ভিড নীতি ভংগ কৰি কেনে আপোনাৰ আশীৰ্বাদ যাত্ৰা কৰি যায় এজনৰ আপোনালোকে 20 দিন ধৰি কাৰ্যসূচী লৈছে মানে জন্মদিনৰ আপোনালোকে নিজকে কি বুলি ভাবিছে আপোনালোকে জনপ্ৰতিনিধিহে আপোনালোকে বেলেগ নহয়তো নহয় একদম নিজকে ৰজা বা ভগৱান টাইপ নাভাবিব জনপ্ৰতিনিধি হয় আৰু গণতান্ত্ৰিক দেশ এখনত আপোনালোকে সোধক জনগণক সোধক বোলে আমি এনেকুৱা মানে আঁচনি লৈছোঁ এনেকুৱা বস্তু লৈছোঁ এনেকুৱা কাৰ্যসূচী লৈছোঁ এইবোৰ কৰিম নে নাই সেনেকুৱা আপোনালোকে সোধা নাই নহয় আপোনালোকে এই টকাবোৰ আপোনালোকৰ তাত ক'ৰ পৰা আহিছে আমাৰ পৰাহে গৈ আছে আমি দি আছোঁ টেক্স আমি আমাৰ টকা দি আপোনালোকে চলি আছে আপোনালোকৰ পৈতৃক সম্পত্তি দি আমাক চলাই থকা নাই আপোনালোকে
ৰাজকোষত ধন নাই বুলি যে 600 কোটি টকা আৰু ইপিনে ঋণ ল'বলগীয়া হৈছে। তো তাৰপিছত আপোনালোকে 20 দিনৰ কাৰ্যসূচী 42 লাখ চাকি যেতিয়া জ্বলাব আপোনালোকে, যিটো কাৰ্যসূচী লৈছে, তাতে সেই তেলৰ খৰচাটো ক'ৰ পৰা আহিব? আপোনালোকে পকেটৰ পৰা দিব নে আমাৰ পৰা ল'ব? একদম সাধাৰণ কথা। যিটো মানুহ ইপিনে মৰি আছে, খাব নাপায় পিনে, একদম একদম সাধাৰণ কথা। মানুহ খাব নাপায় মৰি আছে, হাতত নাই, কাম একো নাই, আৰু আপোনালোকে এইপিনে আমাৰ কিন্তু যে কি আকৌ ৰিচেণ্টলি নিউজ পাইছোঁ, আমি যদি মানে সাধাৰণ মানুহে বিয়াতো GST দিব লাগিব 18%। আপোনালোকে এই 20 দিনৰ কাৰ্যসূচীত GST দিবনে? কাক দিব? এই হিচাপখিনি কাক দিব? আমি যে ৰাইজে প্ৰত্যেকটো বস্তু, প্ৰত্যেকটো খৰচাৰ আপোনালোকক হিচাপ দিব লাগে, বিয়াৰ পৰা লৈ কেনে জন্মদিনৰ পৰা লৈ কেনে প্ৰত্যেকটো বস্তুৰ হিচাপ দিব লাগে। আপোনালোকে হিচাপটো কাক দিব? ৰাইজক দিবনে? আপোনালোকে জনপ্ৰতিনিধি হয়, গণতান্ত্ৰিক দেশ এখনত জনগণক আপোনালোকে হিচাপ দিব জানো? কিহৰ এইবিলাক আপোনালোকে নাটক কৰি থাকে? প্ৰচাৰৰ নামত যে ইমান টকা খৰচ কৰিছে, এইবোৰ টকা ক'ৰ পৰা আহিছে? আমাৰে টকা হয়, আমাক শান্তি দিয়ক। এইবিলাক নাটক কৰি নাথাকিব, জনগণৰ হকে কাম কৰক। ধাৰ লৈ ঋণ লৈ চলি আছে, যিখিনি দৰকাৰ সেইবিলাক কৰক। ফ্ৰী আঁচনি এইবিলাক। আৰু বিজেপিক আমি ভোট দিছোঁ, আমি ভোট দি কিনে আপোনালোকৰ পাৰ্টিক আনিছিলোঁ। কিয় আনিছিলোঁ জানে? আমি আদৰ্শ হিচাপে চাইছিলোঁ আমাৰ অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া, সন্মানীয় অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াক আমি সন্মানীয় হিচাপে, তেখেতৰ আদৰ্শ হিচাপে চাই কিনে বিজেপিক ভোট দিছিলোঁ আমি। কাৰণ তেখেতে এটা কথা কৈছিলে এদিন, হয়তো আপোনালোকৰ মনত নাথাকিব পাৰে, কিন্তু আমাৰ মনত আছে। ঠিক আছে, তেখেতে কৈছিলে ৰাইজক মানে ফ্ৰী আঁচনি একো নিদিব, ৰাইজক ফ্ৰীত একো নিদিব। ৰাইজক ফ্ৰীত অকল এডুকেশ্যন দিয়ক, ৰাইজক ফ্ৰীত অকল মেডিকেল দিয়ক, ৰাইজক ফ্ৰীত অকল আইন দিয়ক, বাকী একো ফ্ৰীত নিদিব, এনেকৈ কৈছিলে। নহ'লে ৰাইজক যদি ফ্ৰীত দিয়ে তেতিয়া ৰাইজ অকৰ্মণ্য হৈ যায়। আৰু আপোনালোকে ৰাইজক সেই 830 টকা 900 টকা ৰাইজত মাহে মাহে দি কেনে আপোনালোকে ৰাইজক অকৰ্মণ্য কৰিছে, বেলেগ একো কৰা নাই। আৰু সেইবোৰ যে আঁচনি দি আছে আপোনালোকৰ পকেটৰ পৰা দিয়া নাই, আপোনালোকে আমাৰ পৰাই টকা লৈ কেনে দি আছে। আমাৰ পৰা ৰাতিপুৱাৰ পৰা ৰাতি হোৱালৈকে আপোনালোকে টেক্স লৈছে, তাৰপিছত আপোনালোকে আকৌ ঋণ ল'বলগীয়া দৰকাৰ হৈছে। আৰু আপোনালোকে 20 দিনৰ কাৰ্যসূচী কি হিচাপত ৰাখিছে? লাজ নাই আপোনালোকৰ? তো মুকেশ আম্বানীয়ে 900 কৰোৰ নহয় 9000 কৰোৰ খৰচ কৰিলে ক'ব লগা নাই। আপোনালোকে আমাৰ টকা দি চলি আছে, সেইকাৰণে আমাৰ ক'বলগীয়া আছে, আমাৰ প্ৰত্যেকজন মানুহৰ ক'বলগীয়া আছে। ইয়াতে হয়তো বহুতে বেয়া পাব, বহুতে ভাল পাব, তাতে মোৰ একো আহে বা নাযায়। কিন্তু যিখিনি সত্য সেইখিনি সত্য। কোনোবাই বেয়া পালে সত্যটো অসত্য হৈ নাযায়, কোনোবাই বেয়া পালে সঁচাটো মিছা হৈ নাযায়। তো সঁচাটো সঁচাই হৈ থাকিব, সেইকাৰণে সঁচাখিনিয়ে ক'লোঁ। ধন্যবাদ।